দুৰ্গা পূজাৰ প্ৰায় দুদিন আগত আমি বেলচৰ মন্দিৰলৈ গৈ আছোঁ। তো চাই থাকক আপোনালোকে। ৰাইজসকল বেয়া নাপাব, ভিডিঅ' কোৱালিটি বেয়া হ'ব পাৰে। তো আমি য'ত ফুৰিব যাওঁ তাৰে ভিডিঅ'টো দিম বুলি কৈছিলোঁ। তো ভিডিঅ'টো আমি দি আছোঁ। তো আজি বেলচৰ মন্দিৰত গৈ আছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। প্ৰায় 2 বছৰৰ মূৰত এনেকুৱা এখন পোষ্টাৰ দেখা পাইছোঁ য'ত লেখা আছে আবাহন থিয়েটাৰ। দেখি মন চন ভাল লাগি গৈছে। তো আবাহন থিয়েটাৰ চামেই এইবাৰ। চাওক, মই প্ৰথমতে কৈ থৈছোঁ, মই কোনো ধৰণৰ প্ৰফেশ্যনেল ইউটিউবাৰ নহয়, কোনো ধৰণৰ প্ৰফেশ্যনেল মই ভিডিঅ'গ্ৰাফাৰ নহয়। তো মই য'ত যাওঁ তাত আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰি আছোঁ। চ' চাই থাকক। ফাইনেলি বেলচৰ মন্দিৰ পাই গ'লোঁ। আপোনালোকে হয়তো জানে, এনেই দেখা নাপালেও ফটোত ভিডিঅ'ত সকলোৱে দেখা পাই থাকে। তো বেলচৰ মন্দিৰত এটা ডাঙৰ পুখুৰী আছে। এই পুখুৰীটোত বহুত মাছ আছে। তো মাছৰ কাৰণে আমি মুড়ি লৈ আছোঁ। ধূপ চাকিও পাই ইয়াত, কিন্তু ধূপ চাকি নলওঁ, কমিটিৰ পৰা ধূপ চাকি ল'ম। কাৰণ যিখিনি পইচা লাভ হয় সেইখিনি পইচা মন্দিৰৰ নামত যাব, কমিটি তাতে কিনিলে। তো আমি কমিটিত কিনি ল'ম ধূপ চাকি। সদাহিব বাবাক চিন্তা কৰি সোমাই গ'লোঁ মন্দিৰৰ ভিতৰত। ধূপ চাকি সকলোবোৰ ৰেডি। তো আমি বলক ধূপ চাকি জ্বলাই আহোঁ। প্ৰথমতে যেতিয়া গণেশ বাবাৰ মূৰ্তিটো ইয়াত লগাইছিলে, তো ইয়াতে ধূপ চাকি জ্বলাইছিলে। আজিকালি ইয়াত ধূপ চাকি নলগায়, কাৰণ ধূপ চাকি লগালে তলটো বহুত লেতেৰা হৈ যায়। তো ছাইডত আমি ধূপ চাকি জ্বলাম। ছাইডত ধূপ চাকি জ্বলোৱা জেগা আছে। তো ধূপ চাকি আমি তাতে জ্বলাম। চাকি ধূপ জ্বলাই ল'লোঁ, কিন্তু বেকগ্ৰাউণ্ড মিউজিকত এনেকুৱা এটা গান চলি আছে। তো মন চন বহুত ভাল লাগি যায় লগে লগে। তো আমি ছাইডত চাওঁ, ছাইডতে এই গণেশ বাবাৰ মূৰ্তিৰ কাষতে ছাইডতে এইটো লক্ষী মন্দিৰ আছে। তো এইটো আমাৰ লক্ষী মন্দিৰ। তো সেইফালে আগৰফালে আৰু আপোনাৰ বিষ্ণু মন্দিৰ আছে। বিষ্ণু মন্দিৰটো যাই আছোঁ আমি। তো আমি ভিতৰত যাই এটা সেৱা লৈ লওঁ। প্ৰায় 15-20 বছৰ পিছত আজি ইয়াত মন্দিৰৰ ভিতৰত সোমাইছোঁ। একদম তললৈকে সোমাইছোঁ। আগতে পানী আছিল, আমি সৰু থাকোঁতে পানী আছিল। আজিকালি পানী চানী নাই, বঢ়িয়াকৈ মূৰ্তি দেখা পায়। পূৰা একদম জেগালৈকে গৈছোঁ, চাই আহিছোঁ। তো আপোনালোকে আহক, চাই লওক, বঢ়িয়া লাগিছে। তো সেৱা চেৱা কৰি আহিলোঁ। তো উত্তৰ নহয়, পূব দক্ষিণ ছাইডৰ কোণাত আছে বিষ্ণু মন্দিৰ। তো বিষ্ণু মন্দিৰত আমি আহিছোঁ এইবাৰ। বিষ্ণু মন্দিৰটো চাই ল'ব, বহুত ধুনীয়া লাগে বিষ্ণু মন্দিৰটো। বিষ্ণু মন্দিৰৰ উত্তৰ ফালে আছে আপোনাৰ এই শিৱ মন্দিৰৰ এইটো কুণ্ড বুলি কয় আমাৰ ইয়াত, নলবাৰী ভাষাত কুণ্ড বুলি কয়। বাহিৰত বা কি কয় নাজানো। ইয়াত মানে শিৱৰাত্ৰিৰ দিনা ইয়াত পূৰা জুই চুই ধৰি বাবাবিলাকে জুই পুৱাই থাকে। তো আহিলে আপোনালোকে দেখা পাব, চাব ভালদৰে। তো এইটো আছে আমাৰ খালটোৰ মাজত আছে সদাশিৱ বাবাৰ মূৰ্তি। আৰু এইটো আছে আপোনাৰ একদম উত্তৰ ফালত, একদম আপোনালোকে দেখাই পাব, বহুত ওখলৈকে আছে। তো উত্তৰ ফালে আছে এইটো সদাশিৱৰ মূৰ্তি। তো চাই ল'ব ভাল লাগে। মেইন গেটৰ কাষতে আছে এইটো। মেইন গেটৰ কাষতে একদম মন্দিৰৰ লাগি গৈ আছে পুখুৰীটোত ইমানেই মাছ আছে যে আমি মূৰ্তি লৈছিলোঁ। তো ইয়াত মাছক দিয়াৰ কাৰণে। ইমান ধুনীয়া লাগে ইয়াত আহি, ইমান ধুনীয়া লাগে, ইমান শান্তিৰ পৰিৱেশ। তো আপোনালোকে পাৰিলে এবাৰ আহিব বেলচৰ মন্দিৰ বিল্লেশ্বৰ দেৱালয় আহি ল'ব। তো চাওকচোন মাছবিলাক, আমি সৰু থাকোঁতে মাছবিলাক ইমান সৰু আছিল। তো আজিকালি বহুত ডাঙৰ। তো ফাইনেলি ভিডিঅ'টো আপোনালোকে গোটেই চালে। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। কুঞ্জ হোটেলৰ চাহ আৰু চিংৰা খাই বাই বাই বেলচৰ মন্দিৰ।